শুৱালকুছিত বোলে চল ধৰা ওলছি চলিয়াত সঁচাই না দেখো সঁচাই চল ধৰা ওলছি তাকেতো ৰাস্তাত ৰখি আছো ৰ চাওঁ আছে आप लोग वेलकम टू दीपज्योति ब्लॉग শুৱালকুছিত বোলে চল ধৰা ওলছি চলিয়াত সঁচাই না দেখো সঁচাই চল ধৰা ওলছি তাকেতো ৰাস্তাত ৰখি আছো ৰ চাওঁ কি চল ধৰা কলা গাড়ী বোলে আৰু শুনা পোৱা মতে বলেৰো গাড়ী বগা কলাও বগাও কি হৈছে এতিয়া শুৱালকুছিবাসী ৰাইজ আপোনালোকক সাৱধান কৰি দিলোঁ না কি যাতে ল'ৰা ছোৱালী বাহিৰত গেলি ভালকৈ সোনকালে ঘৰত পঠায় চ' চাব আপোনালোকে সাৱধান হওক শুৱালকুছি নহয় এতিয়া সজাগ হৈ থাকক চ' গমেই পাইছে বহুতে আপোনালোকক মই যোনবিলাকে মানে ফেচবুকত দিছে সেই তেখেতসকলৰ ক্লিপবিলাক মই দি আছোঁ পেজত আপোনালোকে পঢ়ক তো শুৱালকুছিত চল ধৰাৰ উৎপাত হৈছে বুলি ক'ব পৰা যায় চ' কামৰূপ ৰয়েলৰ এইটো ছাইডত শুৱালকুছি হাজো চ' এইটো ভিতৰ অঞ্চলৰ হাজোৰ শুৱালকুছি ভিতৰ অঞ্চলৰ চ' এনেকুৱাকৈ ক'লা বলেৰো এই ক'লা গাড়ী কিবা মাৰ্চিডিজ টাইপৰ লৈছে আৰু বগা বলেৰো চ' আপোনালোকে দেখা পালে যদি ৰাতিৰ আন্ধাৰত তেনেকুৱা ছাইড থাকে সোধ-পোছ কৰিব আপোনালোকে চ' এতিয়ালৈকে 2-3 মান নোহোৱা বুলি শুনিছোঁ কিন্তু সঠিকটো গম পোৱা নাই চ' য'তে দেখা পায় আৰু ঘৰত তালা মাৰি থ'ব